গোৱালপাৰা পাইকানাত উচ্ছেদ কৰিবলৈ অহা আৰক্ষীৰ ওপৰত ইটা শিল লাঠিৰে আক্ৰমণ কৰিলে বেদখলকাৰীয়ে। মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ। নমস্কাৰ, মই মৃদুল আলী বায়তা চাৰিআলিৰ পৰা। মই মোবাইল স্ক্ৰীণত সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম। যদি মোৰ চেনেলত কোনোবাই নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বলকচোন মই ভিডিঅ'টো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। খেদি খেদি শিল ইটাৰে আক্ৰমণ কৰিলে বেদখলকাৰীয়ে। কেনেকুৱা এটা উত্তাল পৰিৱেশ। খেদি খেদি লাঠি জোং শিল ইটাৰে প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰিলে। ৰণাংকন হৈ পৰিল পাইকান। যিবিলাক পুলিচ প্ৰশাসন আহিছিলে উচ্ছেদ কৰিবলৈ, বেদখলকাৰীয়ে জঁপিয়াই পৰিল প্ৰশাসন আৰক্ষীৰ ওপৰত। বলকচোন আৰু এবাৰ মোবাইলৰ স্ক্ৰীণত মই দেখাই আছোঁ কিদৰে জঁপিয়াই পৰিছে এইসকল বেদখলকাৰীয়ে প্ৰশাসনৰ ওপৰত। লাঠি ইটা শিল এইবিলাকেৰে আক্ৰমণ কৰিছে পুলিচ প্ৰশাসনক, আৰু পুলিচ প্ৰশাসনৰ গুলীত এজন ২২ বছৰীয়া যুৱক নিহত হৈছে। Run. আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, লগতে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।